যাও কিয় কৰা অভিমান তোমালে মৰম সাগৰৰ সমান ইজনী কাম বন নাই খালি থাকিব ভিডিঅ' কিন্তু তামাম বনাইছা দেই এই আকৌ কি দিলে ষ্টেটাছ এইজনী আকৌ কাম নাই খালি দুখৰ ষ্টেটাছ এনেকে দি থাকিব আকৌ মাতি আছে কিয় বা কিবা এটা কৰিব লগা হ'ল চাগে কি কৰি আছ মোবাইল টিপি আছো এনিটাইম মোবাইল হে সাৰে কিবা এসাইনমেন্ট এটা আছে তাকে চাই আছো এসাইনমেন্ট বুলি কৈ দিনে দুনিয়াৰ গ্ৰুপত মেছেজ পা কৰি থাকিব আৰে এসাইনমেন্ট দিছে এসাইনমেন্ট ঠগাই থাক মাৰকে ঠগাই থাক ইয়াতে ঠগাই থাক খাবি ভাল খাবই পালে ভালে বেয়া খাবই পালে একা চুলি ছিগি দিব আখোৱা বাচন গিটা থৈ দিয়া আছে চোন ধুই পেলা গৈ মই নোৱাৰো কিয় নোৱাৰো কি পাৰ বাচন গিটা ধুই সহায় কৰি দিব নোৱাৰো আমাৰ এনে সাৰে এডাল দিছে মাথাটো নষ্ট হৈ আছে ইমান দীঘল এসাইনমেন্ট দিছে আকৌ বাচন ধুবলৈ মই নোৱাৰো ধুই মই কৈছো না মই বিলা নাজানো নোৱাৰো বুলি কৈছো দে কিয় নোৱাৰিবি পাৰিবি ধুহি বুলি কৈছো না ধুহি বাৰে বাৰে এটা কথা কৈ নাথাকিবি মই থৈ দিছো বাচন থৈ দিছো ধুহি মই নাজানো সেইবিলাক ধুহি মনে ধুবই লাগিব